নমস্কাৰ বন্ধুসকল, মই বিজয় হেমব্ৰম টেকনলজি আছামিজ জ্ঞান চেনেলত আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, BPNLত নতুন ভেকেন্সি ওলাইছে 2021 চনৰ কাৰণে। বন্ধুসকল, BPNL মানে হৈছে ভাৰতীয় পশুপালন নিগম লিমিটেড। বন্ধুসকল, এই বিভাগৰ কাৰণে খালী পদ ওলাইছে। আহক বন্ধুসকল, এতিয়া আমি ভাৰতীয় পশুপালন নিগম লিমিটেডৰ অফিচিয়েলি নটিফিকেশ্যনখন চাওঁ। বন্ধুসকল, ভাৰতীয় পশুপালন নিগম লিমিটেডৰ এইটোৱে হৈছে অফিচিয়েলি নটিফিকেশ্যন। আপোনালোকে ইয়াত দেখিছে বিজ্ঞাপনৰ সংখ্যা ইয়াত দিয়া আছে। এই নটিফিকেশ্যনখন অনলি হিন্দীতে দিয়া আছে। 3টা বিভাগত ভেকেন্সি ওলাইছে। এই পোষ্টকেইটাৰ নাম ইয়াত দিয়া আছে আৰু কোনটো পোষ্টত কিমানটাকৈ ভেকেন্সি আছে সেইটো দিয়া আছে। ইয়াত বয়সৰ আয়ু দিয়া আছে, কিমান বছৰৰ পৰা কিমান বছৰ ভিতৰত আবেদন কৰিব পাৰিব, আৰু এপ্লিকেশ্যনৰ যি ফিজ সেইটো ইয়াত দিয়া আছে, আৰু আপুনি পাৰ মান্থ কিমান বেতন পাব সেইটো ইয়াত দিয়া আছে। বন্ধুসকল, এই নটিফিকেশ্যনখনৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আহক বন্ধুসকল, এতিয়া মই আপোনালোকক থুলমূলকৈ কিছুমান বুজাই দিম, কিয়নো মই যদি এটা এটাকৈ বুজাই যাম তেতিয়াহ'লে ভিডিঅ' বহুত দীঘল হ'ব। গতিকে বন্ধুসকল, মই আপোনালোকক কম সময়তে মেইন পইণ্টকেইটা দেখুৱাই দিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এই বিভাগত এপ্লিকেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ শিক্ষাগত অৰ্হতা মানে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ, 12 পাছ আৰু ডিগ্ৰী হ'ব লাগিব। যদি আপোনাৰ শিক্ষাগত অৰ্হতা 10 পাছ, 12 পাছ আৰু ডিগ্ৰী আছে তেতিয়াহ'লে আপুনি এই বিভাগত নিশ্চিন্ত মানে আবেদন কৰিব পাৰিব। বন্ধুসকল, মই আপোনালোকক জনাব বিচাৰোঁ যে এই পদত 4,960টা টোটেল পদত ভেকেন্সি ওলাইছে। বন্ধুসকল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অনলাইন এপ্লিকেশ্যন এভেইলেবল। এই বিভাগত যদি আপুনি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলৰ যোগেদি আপুনি আবেদন কৰিব পাৰিব। এই বিভাগত অনলাইন আবেদন কৰাৰ সুবিধা আছে, যিটো আপুনি ঘৰতে বহি আবেদন কৰিব পাৰিব। বন্ধুসকল, আমি এতিয়া চাওঁ আহক জব চামাৰি। বন্ধুসকল, ভাৰতীয় পশুপালন নিগম লিমিটেডৰ 3টা বিভাগত খালী পদ ওলাইছে। আপুনি এই 3টা বিভাগতে আবেদন কৰিব পাৰিব। আপোনাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি আপুনি এই 3টা পদত আবেদন কৰিব পাৰিব। বন্ধুসকল, প্ৰথম বিভাগত 160টা পদ খালী আছে, আৰু আপুনি ইয়াৰ পে স্কেল দেখিছে 21,656 ৰুপিজ পাৰ মান্থ। আৰু প্ৰথম বিভাগটোত আপুনি এপ্লাই কৰিবলৈ হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ হ'ব লাগিব। বন্ধুসকল, প্ৰথম বিভাগত যদি আপুনি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ইয়াত এজ লিমিট দিয়া আছে। আপোনাৰ এজ হ'ব লাগিব 25 to 45 ইয়াৰ্ছৰ ভিতৰত, মানে আপোনাৰ 25 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'লে আপুনি এই পদত আবেদন কৰিব পাৰিব। বন্ধুসকল, এইটো হৈছে দ্বিতীয় বিভাগ। ইয়াত 800টা পোষ্ট ভেকেন্সি আছে, আৰু ইয়াৰ পে স্কেল হৈছে আপোনাৰ 18,519 টকা। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। আপোনাৰ ইয়াত 12 পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব। বন্ধুসকল, আটাইতকৈ ভাল খবৰ হৈছে যে আপুনি হাই ছেকেণ্ডেৰী পাছ হ'লে এই বিভাগত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ এজ লিমিট ইয়াত দিয়া আছে। আপোনাৰ এজ হ'ব লাগিব 21 to 40, তাৰ মানে 21 বছৰৰ পৰা আপোনাৰ 40 বছৰ ভিতৰত আপোনাৰ এজ হ'লে আপুনি ইয়াত আবেদন কৰিব পাৰিব। বন্ধুসকল, এইটো হৈছে তৃতীয় বিভাগ। এই পদত মুঠ পোষ্ট ভেকেন্সি আছে 4,000। বন্ধুসকল, এইটো পদত সৰ্বাধিক পোষ্ট ভেকেন্সি আছে। ইয়াত আছে টোটেল 4,000টা পোষ্ট ভেকেন্সি আছে। আৰু বন্ধুসকল, ইয়াৰ পে স্কেল হৈছে 15,410 টকা, আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব। বন্ধুসকল, এইটো এটা বহুত ভাল খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ যে আপুনি 10 পাছ হ'লেই এই পদত আবেদন কৰিব পাৰিব। আৰু আপোনাৰ পাৰ মান্থ চেলাৰী হ'ব 15,410 টকা, আৰু এই পদত টোটেল 4,000 পোষ্ট ভেকেন্সি আছে। বন্ধুসকল, এইটো এটা বহুত ভাল খবৰ। আৰু বন্ধুসকল, ইয়াৰ এজ লিমিটো দিয়া আছে 21 to 40 ইয়াৰৰ ভিতৰত হ'ব লাগিব, মানে 21 বছৰৰ পৰা আপোনাৰ 40 বছৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব, তেতিয়া আপুনি এই বিভাগত আবেদন কৰিব পাৰিব। বন্ধুসকল, এতিয়া আমি চাওঁ আহক এপ্লিকেশ্যন ফিজ। বন্ধুসকল, এই বিভাগত আপুনি যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লিকেশ্যন ফিজ দিব লাগিব। প্ৰথম বিভাগত যদি আপুনি আবেদন কৰে তেতিয়াহ'লে 944 ৰুপিজ আপুনি ফিজ দিব লাগিব। আৰু আপুনি যদি দ্বিতীয় বিভাগত আবেদন কৰে তেতিয়াহ'লে 826 ৰুপিজ আপুনি এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপুনি যদি তৃতীয় বিভাগত আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 708 ৰুপিজ আপুনি দিব লাগিব। বন্ধুসকল, এইটোৱে হৈছে ভাৰতীয় পশুপালন নিগম লিমিটেডৰ অফিচিয়েলি ৱেবছাইট। আপোনালোকে দেখিছে ইয়াত লিখা আছে ভাৰতীয় পশুপালন নিগম লিমিটেড। বন্ধুসকল, ইয়াত যি লিখা আছে সেইখিনি আপোনাৰ বিশেষ মন কৰিবলগীয়া।
बंधुসকल ইয়াত लिखा আছে যে कोरोना वायरस संक्रमण खतरे को देखते हुए अब सभी हितधारक निगम में हेल्पलाइन अथवा ईमेल से ही संपर्क करें। आपको हुई असुविधा के लिए हमें खेद है। सो बंधुসকল ইয়াত কৈছে যে कोरोना ভাইৰাছৰ যি তাণ্ডৱ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক ভাৰতীয় পশুপালন নিগম লিমিটেডে হেল্পলাইন নাম্বাৰ অথবা ইমেইল আইডিৰ জৰিয়তে আপোনালোকক যোগাযোগ কৰিব। আৰু আপোনালোকক ইয়াত কৈছে যে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। বন্ধুসকল ভাৰতীয় পশুপালন নিগম লিমিটেডত আবেদন কৰাৰ এইটোৱে হৈছে মেইন ফৰ্মখন। আপোনালোকে এই ফৰ্মখন শুদ্ধভাৱে ফিলআপ কৰি ছাবমিট কৰি দিব। বন্ধুসকল আবেদন কৰা মেইন পেজৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই লিংকটোত ক্লিক কৰি ডাইৰেক্ট এই পেজটোত লগ ইন হ'ব পাৰিব আৰু ইয়াতে এই ফৰ্মখন পাব। সেইখন ফিলআপ কৰি শুদ্ধভাৱে আপোনালোকে ছাবমিট কৰি দিব পাৰিব। বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আপোনাৰ ফেমিলি মেম্বাৰ হওক আপোনাৰ বন্ধুবৰ্গ হওক এই বিষয়ে গম পায় আৰু আবেদন কৰিবলৈ সক্ষম হয়। কিজানিবা সিহঁতৰ কপালত আছেই, কিজানিবা আপোনাৰ ফেমিলি মেম্বাৰ বা বন্ধুবৰ্গৰ ভিতৰত এই জবটো পাবলৈ সক্ষম হয়, তাকে আমি কামনা কৰোঁ। চ' আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে পায়, সকলো দুখীয়া শ্ৰেণীয়ে এই বিষয়ে গম পায় আৰু আবেদন কৰিব পাৰে। ধন্যবাদ।